হেল্ল' হোৱাটছআপ ৱেলকাম টু মাই চেনেল ইউ আৰ চি ব্লগছ কি খবৰ আশাৰ তিনিজন ঘৰতে আছে আৰু মই আপোনাৰ এটা কথা ক'বলৈ পাই তাৰমানে বহুত গৈছোঁ তাৰমানে যোন কথাই ৰয়েল এনফিল্ডৰ লাভাৰ আছে যোন কথাই ৰয়েল এনফিল্ডৰ বাইক বহুত ভাল পায় তাৰমানে তাৰ কাৰণে এটা বহুত ভাল ভিডিঅ' পাই যাইছে কাৰণ মই চাব যাই আছোঁ GT650 আৰু GT650 তাৰমানে যি হৈ যাবে চব চাম আৰু তাৰমানে মোৰ লগৰ চলি এটাই GT650 কিনছি তাকে অলপমান মাতছি চাবা তাৰমানে ভিডিঅ' বনাম এইটো অলপ আৰু ইয়াৰ মাজতে এটা কথা কৈ দিম তাৰমানে যোনটো ৰিজনত সি তাৰমানে বাইকখন কিনছি না সেইটো ৰিজনটো বহুত তাৰমানে ভাল লগা বুলিও কোৱা পাৰি তাৰমানে ৰিজনটো একবাৰ শুনি যাব আপোনালোকে অলপমান দেৰিকৈ কৈ আছোঁ মই ৰিজনটো বলক একেলগে বলক ৰিজনটো তো বলক এতিয়া তাৰমানে জিটিক চিন্তি তাৰমানে সি তাৰমানে কৈছে তাৰমানে ফোন কৰি একদম তলতে আছে বোলে সি এতিয়া ক'ত বা আছে চাং ৰ'ব তলত ক'ত বা আছে সি দেখা পাইছোঁ দিয়ক আৰু এই প্ৰথমবাৰৰ কাৰণে তাৰমানে GT650 উঠলোঁ দে আৰু তাৰমানে উঠলোঁ আৰু লাহেকৈ ময়ো চলাম ৰ আৰু তাৰমানে ফাৰ্ষ্টতে ইয়াক চলাব আহিলোঁ ফাৰ্ষ্টতে তাৰমানে বহি লওঁ বহি মাত্ৰ এক্সপিৰিয়েঞ্চটো লৈ লওঁ তাৰপিছত চলাম আৰু পিছত দিয়ক আৰু আগৰ দিনত জিংকে এটা মানুহৰ দুটা তিৰি থকা আছিল আৰু সিংকে তাৰমানে এইখন বাইকতো দুটা মিটাৰ আছে এটা স্পীড মিটাৰ আৰু এটা তাৰমানে কি বা মিটাৰ অলপ মই পাহৰি গ'লোঁ দুটা মানে দে একবাৰ ৰেজল পেকেট একবছৰ বহুতো হেৰি থাকে না তাৰমানে কি নাই একবছৰ জানে না বহুত আছে ৰেড ৰষ্টাৰ দাম লুগালি অলপ এক্টিভেট কৰিব 20,000 কৰে একবছৰ লুগাব অলপ পিছত লুগাব আৰু এতিয়া চাউণ্ডটো অলপমান চাউণ্ডটো একবাৰ শুনি লওক চাউণ্ডটো একবাৰ শুনি দিয়ে তো এতিয়া তাতে বাইকখন ঘূবা যাম আজি বিশ্বকৰ্মা তাৰমানে বাইকখন তাতে ধুই লওঁ সেইখিনি আছে বাইকখন খোৱা আৰু এই বিশ্বকৰ্মাক চিন্তা এনে বাইকখন ধুবা আহিছিলোঁ কিন্তু আজি তাৰমানে নুধুই বোলে বিশ্বকৰ্মাৰ দিনা কিয় বা তাৰমানে নাজনো দিয়কচোন তাৰমানে কিছুমানৰ নুধুয়ে দিয়ক এনে নহয় দিয়ক আৰু মই যে কৈছিলোঁ আপোনালোকক এইখন বাইক কিনাৰ এটা ৰিজন আছে বুলি সেই ৰিজনটো হ'ল তাৰমানে যোনটো অনাৰ যোনটো বাইকখন চলাইছে তাৰমানে সেইটো ইয়াৰ তাৰমানে ইচ্ছা নাছিল এইখন বাইকখন কিনাৰ সেইটো দাদেকৰ ইচ্ছা আছিল এইখন বাইকখন কিনাৰ কিন্তু দাদেকটো মানে কমে আমি আগত মানে ঢুকাই গ'ল তাৰমানে সেইকাৰণে ইয়ে কিনিলাক আৰু তাৰমানে অলপমান দাদেকক তাৰমানে স্মৰণ আৰু বহু অপেক্ষাৰ ফলত মই তাৰমানে এইবাৰ GT চলাম ফাইনেলি পলক কম ভাই এটা ফিলিং গুড এটা বহু এটা প্ৰথমবাৰ জিতি একজন যে লুবলি পিললে ওলা হৈছে দেই আইনা দেখোন হেৰিয়ত নাই অলপমান খাই ল'ম আৰু একদম চেকচাতে গোটেই ফাৰ্ষ্টতে ফিট কৰি ল'ম আৰু টায়াৰ চায়াৰ গোটেই দিম অলপ মই কিন্তু ক্ৰমখেন নলওঁ ক্ৰমখেনত কি ল'ম তলৰ ভেৰিয়েণ্টটো ল'ম মানে সেইখন এতিয়া বেছি ভাল লাগে এটা মোৰ কাৰণে মোৰ নিজৰ কম্পিউটাৰটো এইটো অনাৰ পাছত বহি যাওঁতে একবাৰ মুখখন নিগেটিভ হ'ব ঠিকানে এতিয়া হ'লেও তাৰমানে এইবাৰে কাৰ ৱাছ কৰিব যাম বহুত তাৰমানে কাৰ ৱাছৰ কাৰণে বিচাৰি আছোঁ তাৰমানে চবেই আজি কাৰ ৱাছ নকৰে তাৰমানে বিশ্বকৰ্মাৰ দিনা কিয় বা আজিহে কৰিব লাগে কিন্তু আজি নকৰে আৰু চাই আছোঁ বেলেগত আৰু সেইখন হ'ল যিটো একদম দূৰত থৈ দিছোঁ তাৰমানে এটা ভুল হ'ল ৰ'ব তাৰমানে মই চাবি পেটি আনবা আছিল কিন্তু লৈ আনিছোঁ ৰখ মানে ভয়ে লাগিছিল আৰু ইয়াতে চাৰিআলি অলপমান ৰখছোঁ তাৰমানে ইয়াৰ বোলে তাৰমানে খেলাঘৰৰ পৰা কিবা ল'ব লগা আছে হ'ব লওকচোন কি লৈ চাওঁ
আৰু যিবিলাকে নাজানে মই এটা কথা কৈ দিম তাৰমানে ই তাৰমানে এথলিট হয় মানে ভলীবল খেলা ফুটবল খেলা চব খেলে তাৰমানে ই আৰু ডিষ্ট্ৰিক্ট লেভেলো খেলিছে আৰু কি কিনছে এইটো কি বা সেইটো মই নাজানো দিয়ক কি কিবা কেপ্টেইন বুলি লিখা আছে দে আৰু খেলি থাক ভালকৈ দে ভাই যাবি আৰু মানে গাড়ী যোৱাৰ কথা আছিল কিন্তু চব ৱাশ্বিং চেণ্টাৰ তাৰমানে চব বন্ধ সেইকাৰণে এতিয়া জালাৰ ফালে থাকব না খোলা আৰু ষ্টিকাৰো লগাব লগা আছিল ষ্টিকাৰো লগাব লগা আছিল কিন্তু ষ্টিকাৰে মানে তাৰেও বন্ধ চব বন্ধ হৈছে আজি তো যাৰ থেংক ইউ মোক কণ্টেণ্ট দিয়াৰ কাৰণে এতিয়া যাৰ আহিবি না কলেজ দে বাই বাই বন্ধুদাই তাৰমানে ৰুচি কৰি আছে এই ঘুগনি এই লালমোহন আছে আৰু মনুদা হাই কৈ দিয়া মনুদা কাম চাম বাতি হাই নকয় মনুদাৰ এটিটিউড আছে দে ফটাফট বানো খাব লাগে চ' আজি বিশ্বকৰ্মাক চিন্তিৰে পৰঠা ঘুগনি লালমোহন গাজি চাজি সেইগিলাখানি দেখোন ভিডিঅ'টো সমাপ্ত কৰি দিওঁ বাই দিয়ক বাই